এইজন মেধাৱী ছাত্ৰ হৈছে 2022 চনৰ মেট্ৰিক পৰীক্ষাত প্ৰথম স্থান লাভ কৰা লখিমপুৰৰ ৰক্তোৎপল। সমগ্ৰ অসমকে ধৰি ছ'চিয়েল মিডিয়াতো চৰ্চাৰ কাৰণ হৈ পৰিছে প্ৰথম স্থান লাভ কৰা লখিমপুৰৰ ৰক্তোৎপল। হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান লাভ কৰি লখিমপুৰলৈ গৌৰৱ কঢ়িয়াই অনা ৰক্তোৎপল শইকীয়াই মনোভাৱ ব্যক্ত কৰিছে। ছেইণ্ট মেৰিজ হাইস্কুলৰ ছাত্ৰ ৰক্তোৎপলে স্থান লাভৰ পিছতে সাংবাদিকৰ আগত কয়, প্ৰথমতে সকলোকে ধন্যবাদ জনাইছোঁ। স্থান লাভ কৰিম বুলি আশা কৰিছিলোঁ যদিও প্ৰথম হ'ব পাৰিম বুলি ভবা নাছিলোঁ। প্ৰথমতেই ধন্যবাদ জনাব বিচাৰিছোঁ মোৰ স্কুলখনক। স্কুলৰ সকলো শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে সকলোকে ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ আশীৰ্বাদৰ বাবেই এই সফলতা লাভ কৰিলোঁ। ইয়াৰ পিছত মই ধন্যবাদ জনাইছোঁ মোৰ পিতৃ-মাতৃক। তেওঁলোকে কেতিয়াও মোক হতাশ হ'বলৈ দিয়া নাই। প্ৰতিটো ক্ষেত্ৰতে মোক সহায় কৰি গৈছে। মোৰ টিউচন শিক্ষক আৰু পৰিয়াল ৰাইজক ধন্যবাদ জনাইছোঁ। তেওঁলোকে লকডাউনৰ সময়ত বিভিন্ন ৰূপে মোক সহায় কৰিছিল। আনহাতে তেওঁ পৰীক্ষাৰ পূৰ্বে কিদৰে অধ্যয়ন কৰিছিল সেই বিষয়ে সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত কয়, মই নিতৌ নিৰ্দিষ্ট সময়লৈ পঢ়া নাছিলোঁ। প্ৰথমে পঢ়াৰ সময়ৰ ক্ষেত্ৰত 1 ঘণ্টা 2 ঘণ্টাকৈ বঢ়াই গ'লোঁ। যেতিয়াই মন যায় তেতিয়াই পঢ়োঁ। মনোযোগ বিচ্ছিন্ন হ'লে পঢ়াৰ টেবুলৰ পৰা উঠি গৈছিলোঁ। ইয়াৰ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সপ্তম স্থান দখল কৰিছে নাৰায়ণপুৰৰ শৰ্মিষ্ঠা ভাগৱতীৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত সপ্তম স্থান দখল নাৰায়ণপুৰৰ ছাত্ৰীৰ। শৰ্মিষ্ঠা ভাগৱতীয়ে লাভ কৰিলে এই সফলতা। নাৰায়ণপুৰৰ পিঠাগুৰি গাঁৱৰ বাসিন্দা শৰ্মিষ্ঠা ভাগৱতী। জৱাহৰ জ্যোতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী আছিল শৰ্মিষ্ঠা। উল্লেখ্য যে বিদ্যালয়খনৰ অধ্যক্ষ হৰি ভাগৱতী আৰু অনুপমা গোস্বামীৰ কন্যা হৈছে শৰ্মিষ্ঠা ভাগৱতী। নৱম স্থান লাভেৰে কামৰূপ গ্ৰাম্যৰ সন্মান ৰাখিলে গৰৈমাৰীৰ তবিবুলে। পুৱাই আহিল এটা ভাল খবৰ। 2022 শিক্ষাবৰ্ষৰ অনুষ্ঠিত হৈ যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মঙলবাৰে ঘোষিত হোৱা ফলাফলত প্ৰথম 10টা স্থানৰ নৱম স্থান দখল কৰিলে কামৰূপৰ গৰৈমাৰীৰ তবিবুল হকে। নৱম স্থানপ্ৰাপ্ত তবিবুল হক গৰৈমাৰী উচ্চ শিক্ষাৰ অনুষ্ঠানৰ AL আমিন ইছলামিক মডেল স্কুলৰ ছাত্ৰ। তবিবুল হকৰ ফলাফলত আনন্দত উৎফুল্লিত হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠন। উল্লেখ্য যে তবিবুলে সৰ্বমুঠ 589 নম্বৰ লাভ কৰিছে।